দীক্ষিতানাথ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। মোৰ আজিৰ ভিডিঅ'টোত মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো সম্পূৰ্ণকৈ চাব আৰু যদি ৰেচিপিটো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাই থাকে। এইখিনি আমি খাহী মাংস লৈ ল'লোঁ বাচনটো। তাৰপিছত এইখিনি তিনিটা মই ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। ইয়াতে আদা জলকীয়া পেষ্ট পিচি লৈছোঁ। পিঁয়াজখিনি মাংসখিনিত দি দিলোঁ। মাংসখিনি দি মই এতিয়া আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টটো ইয়াতে দি দিম। দি দিয়াৰ পাছত আমি ইয়াতে আকৌ ভালকৈ সানিম। তাৰপাছত নিমখ দিম। ইয়াত আন্দাজ অনুসৰি মই নিমখ দিম। ইয়াত মোৰ এচামুচ আধা মই নিমখ দিলোঁ। তাৰপাছত ইয়াতে মই আকৌ আন্দাজ অনুসৰি হালধি দিম। হালধি নিজৰ প্ৰয়োজনীয় অনুসৰি দিব। মই ইয়াতে এচামুচ আধা দিছোঁ। ইয়াতে মই এচামুচ আধা হালধি গুড়া দিলোঁ। হালধি গুড়া দি ইয়াতে মই এচামুচ আধা জিৰা গুড়া দিম। এচামুচ আধা মই জিৰা গুড়া দিলোঁ। তাৰপিছত মই ইয়াতে আধা চামুচ ৰেড চিলি পাউডাৰ দিম, কাৰণ মই কেঁচা জলকীয়া মই 5টা তাত পিচি দিছোঁ। সেইটো কাৰণে ইয়াতে নিজৰ প্ৰয়োজনীয় অনুসৰি হালধি আৰু নিমখটো যোগ কৰি দিব পাৰে। সেইখিনি মই ভালকৈ সানিম। মাংসটোত ভালকৈ সানি লাগি যোৱাকৈ মই গোটেইখিনি মছলা এতিয়া ভালদৰে সানি ল'ম। তাৰপাছত মই ইয়াতে দিলোঁ অলপমান মিঠাতেল। মিঠাতেল দি মই ভালদৰে এতিয়া মাংসখিনি মেৰিনেট কৰিম। মাংসখিনি যাতে গোটেইখিনিতে ভালদৰে মছলাখিনি লাগি যায়, মই তেনেকৈ মেৰিনেট কৰি থ'ম। পূৰা মছলাখিনি লাগি যোৱাকৈ মই মেৰিনেট কৰি এইখিনি এতিয়া মই 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। ফ্ৰিজত ভৰাই 1 ঘণ্টাৰ কাৰণে থৈ দিম। গৰম হোৱাত আমি ইয়াতে মিঠাতেল দি দিম। ইয়াতে আমি মাংসখিনি বহুত তেলাল, সেইটো কাৰণে মাংস সানোতেও মিঠাতেল দিয়া গৈছে। মিঠাতেল এইখিনি জোখতে হৈ যাব। তেলখিনি পূৰা গৰম হোৱাত আমি আলুখিনি ভাজি ল'ম। আলুখিনিত আমি অকণমান নিমখ, অকণমান হালধি দিম। তাৰপিছত আমি এইখিনি অকণমান ৰংচীয়া হোৱাকৈ ভাজিম। একদম সিজি যাবলৈ নালাগে, কালাৰটো চেঞ্জ অকণমান ৰঙা নিচিনা হৈ গ'লে আমি এইখিনি নমাই থ'ম। আমি আলুটো এইটো জোখত নমাই থৈ ল'লোঁ। আলু ভাজা তেলতে আৰু অলপমান তেল দি ল'ম। তেলটো কমি গৈছে। সোৱাদৰ বেলেঞ্চৰ কাৰণে আৰু কালাৰটোৰ কাৰণে আমি অকণ তেলত চেনি দি দিম। চেনিটো অকণমান পকা হেৰি হৈ যোৱা নিচিনা হ'লে, গলি যোৱা নিচিনা হ'লে আমি ইয়াত 2 খিলা তেজপাত দিম। তেজপাতখিনি ভালকৈ লৰাই লৈ মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। মাংসখিনি ভালকৈ এবাৰ লৰাই লৈ আমি এতিয়া মাংসখিনি 5 মিনিটৰ কাৰণে হাই ফ্লেমত ঢাকি থ'ম। ঢাকনটো খোলাৰ পাছত আমি এনেকৈ ঢাকনি দি 5-6 বাৰ পৰা ভাজি ল'ম। পূৰা এনেকৈ ঢাকনি দি 5-6 বাৰ ভজাৰ পাছত ভাজা আলুখিনি আমি ইয়াতে দি দিম। ইয়াতে এতিয়া আমি আকৌ ঢাকনি দি 5 মিনিটৰ কাৰণে থৈ দিম। গেছটো পূৰা হাই ফ্লেম হৈ আছে। গেছটো ল' কৰা নাই, মিডিয়ামো কৰা নাই, হাই ফ্লেম হৈ আছে।
আমাৰ এয়া ঢাকি ঢাকি ৩-৪ বাৰ ভাজাৰ পাছত এয়া নিজে নিজে এয়া মাংসৰ হাৰ্ডিটো ওলাই আহিবলৈ লৈছে। পুৰা মাংসৰ কালাৰটো চেঞ্জ হৈ গৈছে। এনেকুৱাতে আমি আলুখিনি দি দিম। ভাজি ৰখা আলুখিনি ইয়াত দি ভালকৈ এনেকৈ পুৰা আকৌ 2 মিনিটমান ভালকৈ এনেকৈ ভাজি আকৌ ঢাকন মাৰি মাংসখিনি আলুখিনি ভালদৰে হেৰি হোৱালৈ 5 মিনিটমান ঢাকন মাৰি থৈ দিম। আলুখিনি দিয়াৰ পাছত মই এনেকৈ আলুখিনি পুৰা হেৰি সিজি গৈছে। মই তেনেকৈ 5 বাৰমান ঢাকি ঢাকি ভাজিলোঁ। আলুখিনি এয়া দেখিছে এয়া সিজি গৈছে। এতিয়া আকৌ মই অকণমান পুৰা উতলা গৰম পানী দি আকৌ ঢাকি ঢাকি ভাজিম। এনেকৈ চাইডে চাইডে অকণমান উতলা গৰম পানী দি মাংসৰ কালাৰটো চেঞ্জ হৈ যোৱালৈ মই পুৰা ভাজি থাকিম। এতিয়া আকৌ 5 মিনিটমানৰ কাৰণে ল' ফ্লেমত মই মাংসটো ঢাকন মাৰি থৈ দিম। তেতিয়া দিয়া পানীখিনি প্ৰায় নাইকিয়াই হৈ গ'ল। এতিয়া মই আকৌ ইয়াতে অকণমান পানী দি আকৌ ঢাকি থৈ দিম। মাংসটোৰ পৰা হাৰ্ডিবোৰ ওলাই আহিবলৈ লৈছে নিজে নিজে। তো কালাৰটো অলপকৈ সলনি হ'বলৈ লৈছে। এতিয়া আকৌ মই পানী দি ল' ফ্লেমত 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ইয়াতে অকণমান এতিয়া মিট মছলা দিম। মছলা দি মাংসখিনি ভালদৰে লৰাই দিম। মাংস পুৰা কালাৰটো সলনিয়ে হৈ গৈছে। এতিয়া আমাৰ মাংসত পানী দিবলৈ হৈ যাব। অৰ্থাৎ মই এতিয়া ঢাকন নিদিয়াকৈ হাই ফ্লেমত অকণমান সময় 2 মিনিটমান সময় ভাজি থাকিম। ইয়াৰ কালাৰটো পুৰা চেঞ্জ হৈ গৈছে। এয়া মাংসৰ পৰা হাৰ্ডিটো ওলাই আহিছে। এতিয়া 2 মিনিটমান সময় এনেকৈ মই ভাজি থাকিম। আকৌ মই ইয়াতে এতিয়া অলপমান চিকেন মছলা দিম। চিকেন মছলা দি আকৌ অকণমান গৰম মছলা দি দিম। মছলাখিনি দিয়াৰ পাছত আকৌ গোটেই মাংসখিনিতে লাগি যোৱাকৈ মই ভালদৰে হাতা পাতে ঘূৰাই দিম। মাংসৰ কালাৰটো পুৰা সলনি হৈ গৈছে। মাংসৰ কালাৰটো পুৰা ৰঙচীয়া হৈ গৈছে। এতিয়া মাংসত পানী দিবলৈ হৈ গৈছে। মই মাংসখিনি ইয়াতে পানী নিদিওঁ। মই এই ভাজা মাংসখিনি কুকাৰলৈ লৈ যাম। এয়া মই মাংসখিনি কুকাৰলৈ ট্ৰান্সফাৰ কৰি লৈ আহিলোঁ। এতিয়াও মাংসটো উতলা নাই। ইয়াত অকণমান পানী দিম। কুকাৰত পানীটো খুব নাযায়, সেইটো কাৰণে মই গ্ৰেভিটো কিমান জোখত ৰাখিম সেইটো চাই আন্দাজ কৰি পানীটো মই দি দিছোঁ। তাৰপিছত ইয়াত মই 3টা চিটি দিম। 3টা চিটি দি মই এইখিনি নমাই দিম। আৰু যদি পানীটো বেছি হোৱা নিচিনা লাগে, পিছত চিটিটো খোলাৰ পাছত মই আকৌ অকণমান সময় ভালদৰে উতলাই থাকিম কুকাৰতে। কুকাৰৰ ঢাকনি পাত নিদিওঁতে মই অকণমান জালুকৰ গুড়া দি দিছোঁ সোৱাদৰ কাৰণে। অকণমান জালুকৰ গুড়া দি লৰাই দি এতিয়া ঢাকনিখন মাৰি মই 3টা চিটি আহিবলৈ দিম। মোৰ ইয়াৰ প্ৰেছাৰৰ 3টা চিটি আহি গ'ল। এইটো চিটিটো দাঙি দিব নালাগে। নিজে নিজে যেতিয়া খোল খাব তেতিয়া মাংসখিনি ভাল হয় আৰু ভালকৈ সিজে আৰু ভাল হয়।
কাৰণ গৰম পানী দিয়াৰ কাৰণে জলদি চিটি আহি যায় এতিয়া প্ৰেছাৰটো নিজে খোল নোখোৱালে এনেকৈ মাংসখিনি থৈ দিম মাংসখিনি নমোৱাৰ পাছত মোৰ কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন এনেকৈ এবাৰ খাই চাব মোৰ বিশ্বাস ভাল লাগিব এনেকৈ এবাৰ বনাবলৈ